हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल। आज आलोचना करिम 2022 बर्षत जिসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব বা তেওঁলোকৰ যিখন ঘৰ লাভ কৰিব আৰু সেইখন ঘৰৰ তেওঁলোকৰ যিখন ৰেজিষ্ট্ৰেচন নাম্বাৰ সেইখন কেনেকৈ লাভ কৰিব বা তেওঁলোকে সেইখন আইডি তেওঁলোকে মোবাইলতে লাভ কৰিব বা হেতু কেনেকৈ লাভ কৰিব আজিৰ এই ভিডিঅ'ত জানিব পাৰিব আৰু এইখন আইডিৰ সহায়ত তেওঁলোকৰ ঘৰত স্যাংচন হৈছে না নাই সম্পূৰ্ণ জানিব পাৰিব আৰু গতিকে স্কিপ নকৰাকৈ পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব আৰু যিসকল মানুহৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে আৰু তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ যিসকল মানুহৰ ইতিমধ্যে জিঅ'টেক হৈছে আৰু যিসকল মানুহৰ 2022 বৰ্ষত চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছে আৰু তেওঁলোকৰ সেইখন জিঅ'টেক কৰাৰ পিছত তেওঁলোকৰ সেইখন ঘৰৰ যেটো স্যাংচন হৈছে 24/4/2022 আৰু তেওঁলোকৰ সেইখন স্যাংচন হৈছে না নাই হেতু কেনেকৈ চেক কৰিব যিসকল মানুহৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে আজিৰ এই ভিডিঅ'ত সম্পূৰ্ণ আলোচনা কৰিম তেওঁলোকে কেনেকৈ তেওঁলোকৰ স্যাংচন পৰীক্ষাটো হৈছে না নাই হেতু চাব বা তেওঁলোকৰ যিখন স্যাংচন হৈছে আৰু তেওঁলোকৰ সেইখন স্যাংচনৰ পৰা তেওঁলোকৰ যিখন ঘৰৰ আইডি হেতুটো और সহায়ত তেওঁলোকৰ সেইখন স্যাংচন পৰীক্ষাটো চেক কৰিব পাৰিব সম্পূৰ্ণ বা তেওঁলোকৰ বাজেট কিমান সম্পূৰ্ণ জানিব পাৰিব আৰু যিখন ঘৰৰ ৰেজিষ্ট্ৰেচন আইডি নম্বৰ আৰু আপোনাৰ যিখন স্যাংচন হৈছে না নাই হেতু চেক কৰাৰ কাৰণে ফাৰ্স্ট টাইম আপুনি গুগলত গৈ ভিজিট কৰিব rsreporting.nic.in আসাম তাৰ পিছত ওপৰত যেটা চাবলৈ পাইছে ষ্টেট আসাম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি যেটা দিয়া আছে আপুনি ইয়াত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত যেটা চাবলৈ পাইছে PMAYG ওয়েবসাইট বুলি যেটা দিয়া আছে তাত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পেজখন এনেকৈ খোল খাব নাইবা মই ভিডিও ডিসক্ৰিপশনৰ তলত লিংকটো দিম আৰু এটা লিংকত ক্লিক কৰি ডাইৰেক্ট এডিও পেজত আহি আপুনি ইয়াত যেটো চাবলৈ পাইছে আৰু আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পেজখন এনেকৈ ওপেন হ'ব হোৱাৰ পিছত আপুনি ইয়াত যেটো চাবলৈ পাইছে আউট সফট বুলি যেটো দিয়া আছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পেজখন এনেকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত আপুনি ইয়াত চাবলৈ পাইছে ৰিপোৰ্ট অপচন বুলি আর এর যেটা রিপোর্ট অপশন বলি দিয়া আছে আপনি রিপোর্ট অপশনত ফার্স্ট টাইম ক্লিক কৰিব আৰু ৰিপোৰ্ট অপশনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেতিয়া এনেকৈ পেজখন ওপেন হ'ব তেতিয়া আপুনি এনেকৈ স্ক্ৰল ডাউন কৰি আপুনি তলত আহিলে চাবলৈ পাব এছ নম্বৰত যেটা দিয়া আছে সোশ্যাল ৰিপোৰ্ট বুলি যেটা দিয়া আছে আপুনি তাৰ তলত যেটা বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকৈ আপোনাৰ ইয়াৰ পৰা আপোনাৰ ষ্টেটখন সিলেক্ট কৰি দিব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টখন এনেকৈ সিলেক্ট কৰিব আৰু কৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ আপোনাৰ ব্লক নেমটো এনেকৈ সিলেক্ট কৰিব আৰু সম্পূৰ্ণ এনেকৈ সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ পঞ্চায়ত নামটো এনেকৈ সিলেক্ট কৰিব লাগিব আৰু সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত যেটো দিয়া আছে আপুনি এটো 21-22 বৰ্ষক সিলেক্ট কৰি দিব কাৰণ যেহেতু 2022 বৰ্ষৰ ঘৰ লিষ্টত আপোনাৰ নাম আছে তেন্তে আপুনি এটো সিলেক্ট কৰিব লাগিব আৰু তাৰ পিছত আপুনি ইয়াত যেটো আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বা আপুনি হেটো সিলেক্ট কৰিব আৰু সিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ যেটো ইয়াত ক্যাপচা দিয়া থাকিব আৰু ক্যাপচাটো আপুনি সেম বহাই দি সাবমিট অপশনত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ সেইখন ঘৰৰ যিখন আইডি আপুনি হেতু আইডি আপোনাৰ নামটো বিচাৰি তাৰ পৰা আপোনাৰ হেতু আইডিৰ সহায়ত আপোনাৰ নামটো চাব পাৰিব স্যাংচন হৈছে না নাই আৰু সেইখন আইডি আপুনি হেতু লিষ্টৰ পৰা জানিব পাৰিব আৰু এনেকৈ যেতিয়া আপুনি সম্পূৰ্ণ সাবমিট কৰি দিব তাৰ পিছত এনেকৈ আপোনাৰ বেনিফিচিয়াৰী নেম বা বেনিফিচিয়াৰী যেটো নাম্বাৰ বা আপোনাৰ যেটো ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এনেকৈ দিয়া থাকিব PMAYG নাম্বাৰটো এনে থাকিব বা আপোনাৰ হাউস স্যাংচন এনেকৈ দিয়া থাকিব 24/4/2022 এনেকৈ স্যাংচন হৈছে বা আপুনি ইয়াৰ পৰা আপোনাৰ নামটো বিচাৰি ল'ব আৰু লগতে আপোনাৰ যেটো ঘৰৰ আইডি নাম্বাৰ হেতু আপুনি এনেকৈ ইয়াৰ পৰা পাব পাৰিব তাৰ পিছত আপুনি এনেকৈ আপুনি সম্পূৰ্ণ লিষ্টখন ডাউনলোড কৰি চাব পাৰিব আপোনাৰ নামটো আছে না নাই আৰু তাৰ পিছত আপুনি হিখন যেটো ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু নম্বৰ হত আপুনি চেক কৰিব পাৰিব আপোনাৰ কিমান টকা স্যাংচন হৈছে নাইবা আপুনি ইয়াৰ পৰাও চাব পাৰিব আপোনাৰ স্যাংচন কিমান টকা হৈছে আৰু এনেকৈ সম্পূৰ্ণ ডিটেইলছখিনি আপুনি জানিব পাৰিব আৰু যেটো লিষ্ট আপুনি চাবলৈ পাইছিল আৰু হেতু লিষ্টত যিখন আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ দিয়া আছে আৰু হেতু নম্বৰ সহায়ত আপুনি আকৌ আপোনাৰ যিখন ঘৰৰ স্যাংচন সম্পূৰ্ণ ডিটেইলছখিনি ভালকৈ লাভ কৰিব পাৰিব আপোনাৰ ফটো সহকাৰে আৰু সেইখনৰ কাৰণে আপুনি ইয়াত চাবলৈ পাইছে যেটো মেইন মেনু অপশন দিয়া আছে আৰু আপুনি আকৌ ইয়াত আহি আপুনি সেম ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি পেজখন এনেকৈ অলপ স্ক্ৰল ডাউন কৰি আহি তলত চাবলৈ পাইছে ষ্টক হোল্ডাৰ্স বুলি যেটো দিয়া আছে তাত ক্লিক কৰিব আৰু তাত ক্লিক কৰি দিয়াৰ পিছত চাবলৈ পাইছে PMAYG বেনিফিচিয়াৰী বুলি যেটো দিয়া আছে তাত ক্লিক কৰি
আৰু ক্লিক কৰি দিয়াৰ পিছত যেটো ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা আপুনি যিখন লিষ্টত আপোনাৰ ঘৰৰ লিষ্টত নাম আছে যিখন তাৰ পৰা যেটো বেনিফিচিয়াৰী নম্বৰ আপুনি সেই নম্বৰটো ইয়াত ইণ্টাৰ কৰি সাবমিট অপশ্যনত যেতিয়া ক্লিক কৰিব তেতিয়া আপুনি আপোনাৰ যিখন আপোনাৰ ঘৰৰ চেংচন সম্পূৰ্ণ ডিটেইলছখিনি জানিব পাৰিব আপোনাৰ ফটো সহকাৰে আপুনি হেটো লিষ্ট চাব পাৰিব আৰু আপোনাৰ যেটো লিষ্ট চাব লৈছে হেটোত একে নামৰ বহুত সংখ্যক মানুহৰ নাম দিয়া থাকে তেন্তে আপুনি এটৰ পৰা যেতিয়া আপুনি চেক কৰিব তেতিয়া আপোনাৰ কোনো ধৰণৰ কনফিউজ নাথাকিব আপুনি সম্পূৰ্ণ আপোনাৰ লিষ্টখন চাব পাৰিব কিমান চেংচন হৈছে বা জব কাৰ্ড আপডেট হৈছে নে নাই সম্পূৰ্ণ আপুনি এনেকৈ চেক কৰিব পাৰে আপুনি যদি সেইখন চেংচন যেটো লিষ্ট আপুনি হেটো লিষ্টত যদি নাম নাথাকে তেন্তে আপুনি আপোনাৰ ৱাৰ্ড মেম্বাৰৰ সহায়ত আপুনি সেইখন আপোনাৰ যেটো ঘৰৰ নম্বৰ হেটো ল'ব পাৰিব বা পঞ্চায়তত গৈ আপুনি ভিজিট কৰি সেইখন আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ লৈ আপোনাৰ চেংচন হৈছে না নাই সম্পূৰ্ণ জানিব পাৰিব বা কিমান চেংচন হৈছে সম্পূৰ্ণ ডিটেইলছখিনি আপুনি লাভ কৰিব পাৰিব যিখন চৰকাৰী ঘৰৰ যেটো চেংচন হৈছে সম্পূৰ্ণ হেটো আপুনি আপডেট নিজেই চেক কৰিব পাৰিব ঘৰত বহি।